দেখিবৰে পৰা পালো মৰম কেঁচা কৰি যাতে মৰম উঠলে কেঁচা কৰি যাতে মৰম উঠলে তই আঁতৰি গ'লে সঁচাই মৰিম নিগমে জানো মৰিম নিগমে রাতি গভীর রাতি ঘর পাল তোকে দেখি অসুনাতি গোপন যাকে আমনি করে দুহরে আরে আরে লুক ভাট মরে মরে দূরে দূরে রলে মোরে কলি যাকবে দেখু তয়ে জানলে আস গোপনে তয়ে জানলে আস গোপনে তয়ে উমরি হৃদয়তে জিদিকি ভিতরাতি হয় মোরে নয়ন দুহরে আরে আরে লুক ভাট মরে মরে দূরে দূরে রলে মোরে কলি যাকবে বুকু তয়ে জানলে আস গোপনে তয়ে জানলে আস গোপনে তয়ে আঁতরি গ'লে সঁচাই মৰিম নিগমে জানো মৰিম নিগমে পুৰাটা কৰে তৰা তোকে দেখি লাগে ভাল তোকে দেখিবৰে পৰা পালো মৰমান কেঁচা কৰি যাতে মৰম উঠলে কেঁচা কৰি যাতে মৰম উঠলে তই আঁতৰি গ'লে সঁচাই মৰিম নিগমে জানো মৰিম নিগমে থেংক ইউ এয়া আছিলে মোৰ এটি নতুন গীত যদিকে নতুন এডোখৰ ঠাইলৈ মই আহিছোঁ পোনপ্ৰথমে সকলোকে সমূহ উপস্থিত ৰাইজক ৰঙালী বিহুৰ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ অলপ পলম হ'ল তথাপি একো নাই মৃত্যুৱে গালে ইমান ধুনীয়াকৈ তেওঁৰ নিজৰ অনুষ্ঠান লগতে আকৌ মোকো ইয়ালৈ আমন্ত্ৰণ কৰিছে আৰু কমিটিৰ সমূহ কৰ্মকৰ্তাক আৰু দাদাসকলক আন্তৰিক ধন্যবাদ দিছোঁ মোক আপোনালোকৰ মাজত চিনাকি কৰাই দিব তো টেক্সি গাড়ী গাব লাগিব ন আজি কিন্তু মোৰ লগত আপোনালোকে গাব লাগিব একেলগে গাবনে নাই গাম বাৰু অলপ পিছত গাই আছোঁ তাৰ আগতে মোৰ কিছুমান বেলেগ গীত আছে সেইখিনি গাই দিছোঁ হেল্ল' আমি ৬২ সংখ্যক অভয়াপুৰী ৰঙালী বিহু সংকলিত টপৰ পৰা শিল্পী নেগিব এখন কৰ্মচাৰী সম্ভাষণ জনাম।